Good morning, L2PHF. Hello guys, good morning. This is me Arbin and I am from ASSAM. আজি আমাৰ ফ্লাইট আছে 12টাৰ পৰা বড়োদৰা 12টাৰ পৰা উঠিব লাগিব আমি নিউ দিল্লী লৈকে সো দিল্লীত গৈ আমি 5 ঘণ্টা ৰখিব লাগিব তাৰ পিছত হে নিউ গুৱাহাটী পাম আমি গাইস আৰু ফ্লাইট এখন নহয় দুখন আছে আমি দিল্লীৰ পৰা চেঞ্জ কৰি যাব লাগিব গুৱাহাটী লৈ So first time জীৱনৰ প্ৰথমবাৰ যাত্ৰা ফ্লাইট সিটত বহি লৈ ললো এতিয়া বহি লৈ দুনিয়াকে যাম আপোনালোকেও যাব লাগিব মোৰ লগত সো এন্ড দেখতে হে কি होता है তোরে মরে ফটো লবি নাকি তো গাইস ফাইনালি উঠি ললো ফটো তুলিব লাগে কা তাঙ্গা মোর মোবাইলত তোর মোবাইলত আচ্ছা ঠিক আছে চাওকচোন গাইস ফ্লাইটে পুৰা স্পিডত চলিছে সো স্পিডটো অকনমান দি পেনে গপকে লগাই দিয়ে এনেকুৱা এটা জাপকা মাৰে পুৰা নীলে মানে নীলে ফাৰ্স্ট টাইম উঠি দিওতে তলত দেখি বই লাগি গৈছেচোন আপোনাৰো এনেকুৱা হ'ব মোৰ দৰে যেতিয়া আপুনি ফাৰ্স্ট টাইম উঠিব ন অলপ নাৰ্ভাস ফিল হয় চাওকচোন গাইস ফাইনালি মেগৰ ওপৰত গৈ পালো একেবাৰে ভবাই নাছিলো যে আমাৰ দৰে সাধাৰণ মানুহ ফ্লাইট উঠি পাম বুলি আৰু সৰুৰ পৰাই আশা আছিল যে ফ্লাইট উঠিম বুলি সো আজি এই আশাটো পূৰণ হৈ গল চাওকচোন গাইস মেটবোৰ একদম আলমিটেড লাগি আছে আমি এই মেটবোৰ তলতহে দেখা পাওঁ সো আজি ওপৰত ফ্লাইটৰ পৰা দেখা পাইছে কিমান ভাল লাগিছে ফাইনালি দিল্লী পাই গলো এতিয়া ফ্লাইটে লাহে কৈ নামি গৈ আছে ফ্লাইটৰ লগত আমিও যাই আছো বাৰু আৰু চাওক ওপৰৰ পৰা দিল্লীখন কিমান ধুনীয়া আৰু এই মোৰ বন্ধুৱে মানে মাজত বহিব নোৱাৰে হেৰ বাবে মইহে মাজত বহি ভিডিও কৰিবলগীয়া হৈছে अब आप मोबाइल फोन का इस्तेमाल कृपया आप अपनी कुर्सी की पेटी बांधे रखें सामान कक्ष सावधानी से ফাইনালি দিল্লী পাই গলো এতিয়া লাহে কৈ আমি নুমি গৈ আছো আৰু আমি ফ্লাইটৰ পৰা নুমি ডাইৰেক্ট নেক্সট ফ্লাইটত উঠিব নোৱাৰে এৰ পৰা তো তলত কেইটামান বাছ দেখা পালো কিহে আমাক লৈ যাব দিল্লী এয়াৰপৰ্ট ষ্টেচনলৈকে আৰু সো এখন দুইখন তিনখন সো আমাক এই বাছ দিল্লী এয়াৰপৰ্ট ষ্টেচনলৈকে লৈ যাব আৰু বাছখন পইচা নালাগে গাইস ফ্ৰীতে লৈ যাব মানে আৰু খসাই বহুত ডাঙৰ দিল্লীৰ এয়াৰপৰ্ট ষ্টেচনখন বহুত ভাল লাগে ফাইনালি এতিয়া নেক্সট ফ্লাইটত বহি লৈ ললো এতিয়া গুৱাহাটীলৈ লেটস গো আৰু ওচৰত খুনমুখৰ পৰা ফ্লাইটখন বহুত ডাঙৰ হয় সো বহুত ভাল লাগে কিবা এটা সো এতিয়া ওয়েলকাম টু গুৱাহাটী লেটস গো